আমি দেখিবলৈ পাইছোঁ দক্ষিণ গোলাঘাট আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি আমি দেখিবলৈ পাইছোঁ। তেখেতৰ পৰা কোনে কোনে জানিবলৈ চেষ্টা কৰিম। স্বাগতম জনাইছোঁ। যিহেতু আমি জানিবলৈ পাইছোঁ ইয়াত আজি শিক্ষক দিৱসৰ লগতে সংগতি ৰাখি মইনা পাৰিজাতৰ গোলাঘাট আঞ্চলিক মইনা পাৰিজাতৰ নাটক সমাৰোহ কেনেকৈ ধৰণে কি অনুষ্ঠান চলিব? মই দক্ষিণ গোলাঘাট মইনা পাৰিজাতৰ বৰ্তমান সভাপতিৰ পদত আছোঁ। আমাৰ গোটেই দিশটো চালি চাই আগুৱাই নিয়াত আমাৰ সাধাৰণ সম্পাদক মোৰ কাষতে আছে পিংকু শইকীয়া। পিংকুৱে গোটেই দিশটো নেতৃত্ব লৈছে আৰু গোটেই কামখিনি সম্পাদক মহোদয়ে কৰিছে। গতিকে মোতকৈ ইয়াত কিমান অগ্ৰগতি পাইছে এই শিশুৰ নাট সমাৰোহে পিংকু শইকীয়াই অভিযোগ কৰে। আমি পোনে পোনে সম্পাদকসকলে স্বাগতম জনাইছোঁ আপোনালোকক। কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছিলে বৰ্তমান সময়ত কি হ'ব? আচলতে আমাৰ প্ৰত্যেক বছৰেই দক্ষিণ গোলাঘাট আঞ্চলিক মইনা পাৰিজাতে নাটক উদযাপন কৰি আহিছে নাটক প্ৰতিযোগিতা। কিন্তু এইবাৰ মানে কি হ'ল, আমাৰ সদৌ অসম মইনা পাৰিজাত আৰু গোলাঘাট জিলা মইনা পাৰিজাত দুয়োটা অনুষ্ঠানে দ্বিবাৰ্ষিক কৰিলে। কিন্তু আমি চিন্তা কৰিলোঁ যদি দ্বিবাৰ্ষিক কৰা যায় তেতিয়াহ'লে আমাৰ যিটো নাটকৰ ধাৰা সেই ধাৰাটো আমাৰ অস্তিত্ব লোপ পাই যাব, ধাৰাটো নাইকিয়া হৈ যাব। সেইকাৰণে আমি দক্ষিণ গোলাঘাট আঞ্চলিক মইনা পাৰিজাতে ধাৰাটো অব্যাহত ৰাখিবৰ কাৰণে এইবাৰ প্ৰতিযোগিতাৰ পৰিৱৰ্তে আমি এইবাৰ নাটক সমাৰোহ উদযাপন কৰিব লৈছোঁ। আৰু দেখা গৈছে প্ৰাক্তন যেতিয়া মইনাঘৰ প্ৰাক্তন হৈ যায়, মইনা পাৰিজাতৰ পৰা আঁতৰি যায়, তেওঁলোক মইনা পাৰিজাতৰ প্ৰতি কিছুমানৰ অনীহা আহি যায়। সেইকাৰণে আমি চিন্তা কৰা হৈছে যাতে প্ৰাক্তন হৈ যোৱাৰ পাছত মইনা পাৰিজাতৰ পৰা ওলাই যোৱাৰ পাছত যাতে মইনা পাৰিজাতৰ লগত জড়িত হৈ থাকে। সেইকাৰণে আমি অনুষ্ঠানটো মইনা আৰু ৰচনা আৰু পৰিচালকৰ কেনেকুৱা ধৰণে নাটকখন হ'ব, কাহিনীটো কিহৰ ওপৰত মানে কাহিনীটো লিখিছে আৰু ৰচক কোন আৰু পৰিচালক কেইখন মুঠতে কেইখন নাটক হ'ব? ইয়াত সৰ্বমুঠ নাটক আজি 9খন নাটক ইয়াত মঞ্চস্থ হ'ব। তাৰে 2খন ৰামকৃষ্ণ ৰয়দেৱৰ আৰু 3খন নাটক মোৰ নিজৰে আছে পিংকু শইকীয়াৰ আৰু এখন আছে যতীন শইকীয়াৰ। গোটেইকেইখন নাটক মূলতে আমাৰ গোটেইবোৰ শিশু নাটক। তেওঁলোকে খেলা ধূলা কৰি ভাল পায়, গতিকে খেলা ধূলাৰ মাজেৰে নাটকৰ কাহিনীৰে তুলি লৈছে। আৰু আটাইকেইখন নাটকতে যে প্ৰকৃতিৰ যিটো মানে ধ্বংসপ্ৰাপ্ত অৱস্থা, সেই প্ৰকৃতিক যে সুৰক্ষা দিব লাগে সেই বাৰ্তাটো এই নাটকবিলাকত আমাৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলক এই স্থানলৈ ভদ্ৰেশ্বৰ পৰা সাধাৰণ সম্পাদক তথা ৰাজ্যিকৰ সাংগঠনিক সম্পাদক পিংকু শইকীয়াক আমি মঞ্চলৈ
কাতরে মাথি শুনি শরণা